ব্ৰহ্ম কি ক'ব বিচাৰে? জনক ব্ৰহ্ম আৰু জংচাৰ নাৰ্জাৰী দুইটা পৰিয়ালৰ সদস্যসকল আজি আমাৰ ছেক্ৰেটাৰিয়েটলৈ আহিছে আৰু আজি যিটো জংচাৰ মোছাহাৰীৰ ভাতৃ সঞ্জীৱ মোছাহাৰী তেখেতে আজি আমাৰ চৰকাৰৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালৰ কাৰণে যিটো দুটা চাকৰি আমি ঠিক কৰিছিলোঁ সেইটো প্ৰদান কৰা হৈছে, এপইণ্টমেণ্টটো ৰিচিভ কৰিছে। কিন্তু জনক কুমাৰ ব্ৰহ্মৰ যিটো ফাদাৰ দেউতাক তেখেতে শ্ৰাদ্ধৰ পিছত এপইণ্টমেণ্টটো ল'ব আৰু দুইটা ফেমিলিক শ্ৰাদ্ধৰ কাৰণে বা তেখেতসকলৰ সুবিধাৰ কাৰণে কিছুমান আৰ্থিক সাহায্য দিয়া হৈছে। তো আমি চৰকাৰী তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গ যাতে ভালকৈ থাকিব পাৰে ইয়াৰ কাৰণে যিখিনি দায়িত্ব ল'ব লাগে সেইটো আমি লৈছোঁ। আৰু তেখেতসকলৰ পৰিয়ালে নহয়, আজি আমাৰ তেনেকুৱা বহুত পৰিয়াল আছে যিসকলে বিভিন্ন সময়ত বিভিন্ন চিটুৱেশ্যনৰ ভিক্টিম হৈছে। এইসকলক আমি ৰিহেবিলেট কৰা বা তেনেকুৱা কাৰ্যসূচীবিলাক চলি আছে আৰু সেইকাৰণে তেখেতসকলকো আমি তাৎক্ষণিকভাৱে এই ব্যৱস্থাটো কৰিছোঁ। তেখেতসকলৰ শ্ৰাদ্ধৰ কাৰণেও আমি সহায় কৰিবলৈ ইতিমধ্যে কথা পাতিছোঁ আৰু এতিয়া আমি বিচাৰিছোঁ যে বড়োলেণ্ডত স্থায়ী শান্তি থাকিব লাগে। 2020 চনত চুক্তি হোৱাৰ পিছত কেইবা মাহ ধৰি প্ৰায় এবছৰ ইয়াত কোনো তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাছিলে। কিন্তু NLFBৰ যেতিয়া আৰম্ভ হ'ল তেতিয়া মানে তাত এটা মানুহ সংঘৰ্ষত এজন ল'ৰা ঢুকালে। এই ULB যেতিয়া আৰম্ভ হ'ল আকৌ দুজন ল'ৰা ইয়াতে প্ৰাণ হেৰুৱালে। এই চিটুৱেশ্যনবিলাক আমাৰ ফালৰ পৰা চিৰদিন নাইকিয়া কৰাৰ কাৰণে আমি কিছু কাম কৰিব লাগিব আৰু বড়ো সমাজখন আগুৱাই যাব লাগিলে আমি 100% পিচটো আহিব লাগিব আৰু আৰ্মছ ফ্ৰী হ'ব লাগিব। তো সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যিটো ULB নাম লৈ কেইজনমান ল'ৰা পুনৰ জংঘললৈ যাব বিচাৰিছে বা তেনেকুৱা ভাবুকিবিলাক দিয়া আছে, তেখেতসকলে এই ভাবুকিৰ দ্বাৰা আমাৰ জাতিৰ একো লাভ কৰিব নোৱাৰে, বৰঞ্চ নিজৰ লছ কৰাৰ লগতে জাতিটোৰো লছ কৰিব সেইটো নিশ্চিত। কাৰণ যোৱা 30-40টা বছৰ আমি তেনেকুৱা সংগ্ৰাম দেখিছোঁ, যিখিনি পাইছোঁ ইমান সমানে আমি হেৰাইছোঁ। তো সেইকাৰণে পুনৰ ৰক্তাক্ত হওক আমি এইটো বিচৰা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পেলাই আমাৰ উন্নয়ন আমাৰ বিভিন্ন দিশত আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন কথা আমাৰ আগত কৈ গৈছে। গৃহমন্ত্ৰী ডাঙৰীয়া এতিয়া বড়োলেণ্ড অঞ্চলটো নিজৰে অঞ্চল হিচাপে নিজৰ এটা দায়িত্ব আছে হিচাপে সদায় মনিটৰ কৰি থাকে বড়োলেণ্ড BTR একৰ্ড ইমপ্লিমেণ্ট হোৱাটো লৈ পেলাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেছ উইথড্ৰ কৰাৰ পৰা আদি কৰি যিবিলাক NDFB ৰিলেটেড সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেখেতে নিজে দায়িত্ব লৈছে। ৰিহেবিলিটেশ্যনৰ কাৰণে 4300 ইতিমধ্যে ইউথৰ কাৰণে তেখেতে ফাণ্ড চেংচন কৰিছে। আৰ্মি পুলিচত ৰিক্ৰুইটমেণ্ট ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে, ট্ৰেইনিং চলি আছে। ইয়াৰ বাহিৰে ইভেন ৰঞ্জন দৈমাৰী ডাঙৰীয়াক মানে মুকলি কৰিব পাৰে নেকি বা NIAত যিখিনি আছে তেখেতসকলক মুকলি কৰিব পৰা যায় নেকি, ইয়াৰ যিখিনি আইনগত ব্যৱস্থা ইয়াৰ ওপৰতো তেখেতে চিন্তা চৰ্চা কৰি আছে। তো এনেকুৱা সময়ত যেনেকৈ যুৱকসকলে আজি হকে বিহকে যিবিলাক ইৰেছপনচিবল কথাবিলাক কৈ আছে সেইটো আমাৰ সমাজৰ কাৰণে খুব ক্ষতিকাৰক। সেইকাৰণে মই ULB আৰু বাকীখিনিক মই কৈছোঁ কি এনেকুৱা আৰু আৰ্মছ লোৱা তেনেকুৱা কোনো পৰিৱেশ ইয়াত ৰাখিব নালাগে, তেখেতসকলে এইটো কাম কৰিব নালাগে। যি সমস্যা আছে আমি একেলগে সেইটো বিচাৰ কৰি আছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম খুব পজিটিভ হয়। বহুতখিনি দফা BTR একৰ্ডৰ ইতিমধ্যে ইমপ্লিমেণ্ট হৈ গ'ল। কেইজনমান আমাৰ জ্যেষ্ঠ মানুহ আছে বা কিছুমান ৰাজনীতি চক্ৰ আছে যিসকলে এইবিলাক মানে সদায় এটা উদগনি দি থাকে। ইয়াৰ কাৰণে আজি যুৱকসকলে তেনেকুৱা হৈছে। মই যুৱকসকলক আহ্বান কৰিছোঁ আপোনালোকে নিজৰ কেৰিয়াৰ গঢ়াত গুৰুত্ব দিয়ক। যদি কোনোবা জাতিৰ কাৰণে নিজকে মানে ত্যাগ কৰিব, নিজকে মানে কি কয় জাতিৰ কাৰণে নিয়োগ কৰিব বিচাৰিছে, তেনেহ'লে আপুনি ভাল সাহিত্যিক হওক, আপুনি ভাল লিখক হওক, আপুনি ভাল ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, ভাল পলিটিচিয়ান হওক, তেনেকুৱা কৰি পেলাই আপুনি জাতিৰ কাৰণে আপুনি নিজৰ কামটো ছাৰ্ভিচটো দিয়ক, মই সেইটো আহ্বান কৰিছোঁ। কিন্তু বন্দুক লৈ পেলাই কোনোদিন আপুনি জাতিৰ ছাৰ্ভিচ দিব নোৱাৰে, না জাতিৰ আপুনি নিৰাপত্তা দিব পাৰিব। আপুনি নিজকে ধ্বংস কৰাৰ লগতে নিজৰ পৰিয়াল আৰু সমাজকো ধ্বংস কৰিব। এইটো পৰিৱেশ আমি কোনোদিন হোৱাটো নিবিচাৰোঁ। তো সেইকাৰণে মই সকলোকে আহ্বান কৰিছোঁ ইয়াত আৰু হত্যা, হিংসা, বন্দুক বাৰুদৰ
পৰিস্থিতি চিৰদিনৰ কাৰণে বিদায় দিব লাগে বড়োলেণ্ড অঞ্চলটো শান্তি অঞ্চল হিচাপে ইয়াত প্ৰতিষ্ঠা কৰিব লাগে আজি বিভিন্ন জাতি জনগোষ্ঠী আগবাঢ়ি আহিছে এটা সময়ত অবড়ো সংগঠনৰ লগত আমাৰ বহুত ব্যৱধান আছিলে আজি অবড়ো সংগঠনৰ লগত আলোচনা হৈছে জিএছপিৰ লগত আমাৰ বহুত এটা গেপ আছিলে আজি জিএছপিৰ নেতৃত্বৰ লগত আলোচনা হৈছে এটা সুন্দৰ এটা পৰিৱেশ আহি আছে তো এই পৰিৱেশটো আমি চিৰস্থায়ী লৈ যাব লাগিব আৰু বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্ট হোৱাৰ লগে লগে ইয়াৰ স্কুল কলেজ ইউনিভাৰ্চিটি ইয়াত আহিব এই এবছৰ শান্তি হোৱাৰ লগে লগে এতিয়া বহুতখিনি ইনভেষ্টমেণ্ট বহুতখিনি ইণ্ডাষ্ট্ৰী বহুতখিনি ইনষ্টিটিউশ্যন আমাৰ ইয়াত হ'বলৈ গৈ আছে এইবিলাকে আমাক আগলৈ লৈ যাব সেইকাৰণে সকলোকে মই হিংসা বৰ্জন কৰি এটা সুস্থ পৰিৱেশ গঠন কৰাত ভাল এটা শান্তি স্থাপন কৰাৰ সকলো আগবাঢ়ি আহিবলৈকে মই এইটো আহ্বান কৰিছোঁ তদন্তৰ কাটিৰত কি ক'ব আপুনি তদন্ত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু তদন্ত হ'ব তদন্ত কৰিব আৰু তদন্তত যিবিলাকে দোষ কৰিছে সেই সকলে শাস্তি পাব ইয়াত কোনো মানে দ্বিমত নাই আমি তদন্ত বিচাৰিছোঁ আৰু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তদন্ত দিছে আৰু আজি ঢালিগাঁৱত অসমৰ 3জনকে সিনিয়ৰ এডিজিপি আহি পেলাই এনডিপি প্ৰগ্ৰেছিভৰ লগত এনডিপি আৰ লিডাৰ অঞ্জালু ডাঙৰীয়া আৰু টিমৰ লগত ইয়াৰ লগতে আপোনাৰ এছ গ্ৰুপৰ প্ৰাক্তন লিডাৰসকলৰ লগত এটা ভাল আলোচনা হৈছে আৰু অনাগত দিনত এই অঞ্চলটো কেনেকৈ পিচফুল ৰাখিব পৰা যায় সেইটো চবেই আজি বিচাৰিছে বড়োলেণ্ড অঞ্চলৰ পৰা ইতিমধ্যে আৰ্মিবিলাক গুচোৱা হৈছে CRP-বিলাক লাহে লাহে গুচোৱা হৈছে ইয়াত স্থায়ী শান্তি স্থাপন কৰাৰ কাৰণে বিভিন্ন কাম কাজ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত লৈছে আৰু হাজাৰ হাজাৰ যুৱকক আজি ডিফেন্সত ৰিক্ৰুটমেণ্ট দিয়াৰ কাৰণে বহুতখিনি কাম কৰিছে তো এনেকুৱা সময়ত আমাৰ যুৱকসকলে আজি ফেচবুকত যিবিলাক কথা কৈ আছে নেগেটিভ যিবিলাক চৰ্চা কৰি আছে সেইটো মই বন্ধ কৰিবলৈ আহ্বান কৰিছোঁ কাৰণ এই ফেচবুকৰ ডিছকাশ্যন দি না আপুনি নিজৰ কেৰিয়াৰ গঢ়িব পাৰিব না ফেচবুকত আপুনি কথা লিখি পেলাই না জাতি উদ্ধাৰ কৰিব পাৰিব যদি তেনেকৈ যদি কৰিব পাৰে আজি নাগালেণ্ডে অস্ত্ৰ নধৰি পেলাই নাগাসকলে আজি ইমান বছৰ মানে কি চৰকাৰৰ লগত পিছ আলোচনা নকৰি ফেচবুকৰ দ্বাৰা চব লৈ ল'লেহেঁতেন আমাৰ ইয়াত মানে বড়োলেণ্ডত ইমান ত্যাগ মানে জীৱন দিব লগা নহ'লেহেঁতেন আজি যিটো মানে পৰিৱেশ হৈছে তো এনেকুৱা পৰিৱেশটো আজি চবেই বুজি পাব লাগিব আমি শান্তি স্থাপন কৰিব লাগে আৰু সকলোৱে আগবাঢ়ি যাব লাগে দুইজনকে আজি দিয়া হৈছে কিন্তু এটা ফেমিলি আজি ইতিমধ্যে ৰিচিভ কৰিছে আনটো ফেমিলিয়ে শ্ৰাদ্ধৰ পিছত ৰিচিভ কৰিব তেখেতসকলে সন্মানে কৈছে এই কথাটো মই আপোনালোকক জনাই দিছোঁ এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ULB গঠন হোৱা আৰু NLFB গঠন হোৱাৰ আঁৰত কোন আছে ইয়াৰ ওপৰত টোটেলি CBI ইনকুৱাৰী হ'ব লাগে আৰু যোনে এনেকুৱা কামবিলাক কৰি আছে সেইটো অতি শীঘ্ৰে ইনকুৱাৰী কৰি পেলাই তাৰ ওপৰত একশ্যন হ'ব লাগে কাৰণ বড়ো জনগোষ্ঠীত আমি বাৰে বাৰে তেনেকুৱা যুৱকসকলে অকাল মৃত্যু হওক ৰক্তাক্ত হওক হিংসাত হওক কোনোবা ধন দাবী কৰি থাকিব দাদাগিৰি কৰি থাকিব বিভিন্ন পৰিৱেশ হৈ থাকিব য'ত নেকি শিক্ষা দীক্ষা অৰ্থনীতি পৰিৱেশ নাইকিয়া হ'ব সেইটো আমি কোনো কাৰণত বিচৰা নাই সি যি বয়সৰ মানুহেই নহওক যোনে নহওক কিয় যি লেভেলৰে মানুহ হওক ইয়াৰ ওপৰত ULB আৰু NLFB জন্মৰ আঁৰত কোন আছে এইটো CBI ইনকুৱাৰী হ'ব লাগে আৰু ইয়াৰ ওপৰত একশ্যন হ'ব লাগে থ্যাংক ইউ